Hello guys, welcome to my new blog. আজি হাই সেকেন্ডারি পরীক্ষা রেজাল্ট দিছে আপোনালোকে নিশ্চয় জ্ঞাত গতিকে মই যেহেতু ৰুমত আছো মোৰ ৰুমত আমাৰ চাৰিয়ে বহুত কেইখন কলেজ আছে তাৰে দুখন কলেজ ৰামানুজন একাডেমি আৰু গেটৱে একাডেমিৰ ৰামানুজন দুজন ছাত্ৰই ৰেংক লাভ কৰিব সক্ষম হৈছে আৰু আমাৰ কলেজ মানে গেটৱে একাডেমিৰ এজনী ছাত্ৰীয়ে ৰেংক লাভ কৰিব সক্ষম হৈছে যাৰ নাম আছিল ৰজি ৰোশন তেওঁ মোৰ গাঁৱৰ কাষৰে সব বলক আমি আমাৰ বাহিৰত পৰিৱেশ কেনেকুৱা হৈছে অলপ পলমকৈ হ'লেও যাই চাই আহোঁ সকলক এয়া হ'ল গেটৱে একাডেমিৰ বাহিৰৰ পৰিৱেশ চ' সকলো ল'ৰা ছোৱালীবিলাকে আহিছে ইয়াত আনন্দ কৰিছে লগতে ষ্টেণ্ড কৰা ছাত্ৰীগৰাকীকো আনিছে বোমা চমা মাৰিছে আৰু ফূৰ্তি তো গাইজ এয়া হ'ল গেটৱে একাডেমিৰ ভিতৰৰ দৃশ্য এক মনোমোহক দৃশ্য য'ত সকলো ল'ৰা ছোৱালীবিলাকে আনন্দ ফূৰ্তি কৰিছে আৰু এয়া হ'ল ৰামানুজন একাডেমিৰ ভিতৰৰ দৃশ্য য'ত সকলো ল'ৰা ছোৱালীবিলাকে আনন্দ কৰি আছে আৰু দেখাই আছোঁ আপোনালোকে ঠিকে গ'লে চাই থাকক ইয়াত ড্ৰোন চোন চব উঠাইছে চব দেখাইছোঁ গাইজ এয়া হ'ল ৰজি ৰোশন গেটৱে একাডেমিৰ ছাত্ৰী তাই 478 মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু ষষ্ঠ স্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে তো গাইজ ভিডিঅ'টো এইখিনি আছিল সৰু আপডেট এটা দিবলৈ চেষ্টা কৰিলোঁ আৰু বহুত দিন কিয় ভিডিঅ' আনিছিল এইটোৰ বিষয়ে আমি অলপ নেক্সট ভিডিঅ'টোত আলোচনা কৰিম বহুত প্ৰব্লেম হৈছিল সকলো প্ৰব্লেমখিনি আপোনালোকক জনাম তো আজি কাৰণে বাই বাই ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই